হাই অসমবাসী, কি কবি দুখৰ বিষয়। অজানিতে আজি 9 তাৰিখে দেওবাৰে আমাৰতো ৰাজীৱৰ দহা, গতিকে তেখেতৰ পেণ্ডেলবিলাক ইমান সুন্দৰকৈ যে অসমবাসী ৰাইজে যে কষ্ট কৰি যে বনাইছে, এইবিলাক চাই এইটো বৰগোৱাৰ মানে বনাইছে আমাৰ এই বন্ধুবৰ্গসকলে। এইবিলাক আমাৰ শদিয়াত আহি বহুত মানে আমাৰ এই মাজৰজন আমাৰ গাঁৱৰে হয়, এইজন আলহী, তেখেতো আলহী, সেইজনো ফোন লগাই যে আমাৰ গাঁৱৰে হয়। গতিকে অসমবাসী বহুত দুখনীয় কিন্তু দেই, একদম মই একমৰ পৰা দেখাই গৈছোঁ। এইবিলাক চাই ৰুমবিলাক একদম ভাবিবই নোৱাৰি, তাৰমানে যে ৰাজীৱৰ সভা মানে ইমানেই যে অসমবাসী ৰাইজে যে ইমান সুন্দৰকৈ পাতিছে। গতিকেলৈ এবাৰ চাওক, এইবিলাক চব ৰুম, ভাত খোৱা ৰুম। এইবিলাক পদুম পুখুৰীৰ যুৱ সংঘৰ, ইয়াত লিখা আছে পদুম পুখুৰীৰ যুৱ সংঘৰ। আৰু এইটো হৈছে গড়গাঁও নৱজ্যোতি যুৱ সংঘ। এইবিলাক চব 2 নং টকাজন সৌৰভজ্যোতি যুৱ সংঘ, তেনেকৈ তাৰমানে সকলো মানে হেৰি কৰিছে। গতিকে অসমবাসী বহুত দুখনীয়। অসমবাসী ৰাজীৱৰ দহা কাম কাজৰ কাৰণে তেখেতৰ এইটো গুদাম, এই গুদামত এইখিনি হ'ল চাউল, এইবিলাক হ'ল শাক পাচলি, এইবিলাক চাউল, আৰু এইবিলাক চব পিঁয়াজ, আৰু এইবিলাক সকলোৱে চক। তাৰ বাবে এইবিলাক আলুৰ গুদাম। আলু ইমান চাওকচোন, অসমবাসী ৰাইজৰ বাবে এইবিলাক চব আহক। এইবিলাক পানী, তেখেতৰ কাৰ্যৰ কাৰণে এইবিলাক সকলো পানী, এইবিলাক চব বয়ৰ বস্তু, তেখেতৰ বাবে এইটো গুদাম। চব এইবিলাক আনি আছে, নৈ হয় আহি আছে, আৰু এইবিলাক পানী আনি আছে। ৰজস্য মানে ভাবিবই নোৱাৰি, মানে কি ধৰণে যে আমি দেখিব আৰু জীৱনত হয়তো নেদেখিম চাগে, এনেকুৱা এটা পৰিস্থিতি। বাহিৰত হাত গুচাই আছে, এইবিলাক হাত গুচাই আছে। আজি শুকুৰবাৰ হয়, শুকুৰবাৰ হ'লেও মানে আজি হাত গুচাই আছে এইবিলাক চব বাহিৰত।